মই এই জগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী লক্ষ্মী। তোমাকে করলাম কিবা ব্যক্তই করিম পুত্ৰ তোক স্বজন কৰা উদ্দেশ্য অধিক অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব। চাৰিওফালে যদি পানীয়েই পানী হয় পানীৰ মাজত কেনেকৈ জীয়াই থাকি অসম্ভৱে অসম্ভৱ অসম্ভৱ। বিচৰণ কৰিব পাৰিবি। বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও তোক হত্যা কৰিব নোৱাৰে। তোৰ সৰ্বশৰী মই ডিঙি হাৰৰ পৰা কৰিলো চদৰ। তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ দৰে। সেইবাবে তোৰ নাম হ'ব নাম কি হ'ব? সেইবাবে তোৰ নাম হ'ব দৈত্য। পুত্ৰ মই তোক অমৰত্ব বলে ক্ষমতা নাই। তথাপিতো মই কি বৰ দিছো সেই বৰ অমৰত্ব বৰ নিচিনা। স্বৰ্গ মধ্য পাতাল কোনো বিয়ৰটো হত্যা কৰিব নোৱাৰে। পুত্ৰ আৰু এটা ঘৰৰে হ'ল প্ৰয়োজন। প্ৰকাশকৰ দৈত্য বংশ বৃদ্ধিৰ বাবে এগৰাকী বিবাহিত সুন্দৰী ৰমণী এগৰাকী সুন্দৰী ৰমণীৰ মোৰ হৈছে প্ৰয়োজন। পুত্ৰ তই ঠিকে কৰিছ পুত্ৰ, তই একেবাৰে ঠিকে কৰিছ। এই পৃথিৱীৰ ব্ৰহ্মা কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাই। তই চলে বলে কিংবা কৌশল কৰি হলেও সেই সৰস্বতী বিবাহ কৰগৈ। পুত্ৰ তই চলে বলে কিংবা কৌশল কৰি হলেও সেই সৰস্বতী বিবাহ কৰগৈ। যা পুত্ৰ।
ভয়রক্ত আত্মীয় মূর্তি লক্ষ্মীকে বিবাহ করাবই লক্ষ্মী মুখ দিছে সরস্বতী 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 দাদু ভাই, দিদি ভাই, দাদু ভাই।